নমস্কাৰ যোৱাকালি বলংগমজি অৰ্থাৎ বকুলীয়া লিজ পতাৰ বিষয়টো লৈ পেলাই যিটো প্ৰতিবাদ কাৰ্যসূচী অৰ্থাৎ যিটো সভাই আয়োজন কৰিছিলে সেইখন সভাত নন ট্ৰাইবেলৰ নাম লৈ পেলাই যিসকলে খিলঞ্জীয়াৰ অসমীয়াৰ কথা কৈছিলে সেইটো দুৰ্ভাগ্যজনক আৰু সেইটো লাজ লগাৰ বিষয়। আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আমি আন্দোলন আমি গঢ়ি তুলিম। বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম। উক্ত সভাত আমি দেখিছো তাত বহিৰাজ্যৰ পৰা অহা অৰ্থাৎ অনা অসমীয়া বিহাৰী বঙালী সকলো তাত উপস্থিত আছিলে। এতিয়া কথাটো হ'ল সেইখিনি সভা খিলঞ্জীয়াৰ সভা আছিলে নে অনা অসমীয়া অৰ্থাৎ নন ট্ৰাইবেলৰ সভা আছিলে? কাৰণ অসমতে দেখিছো 1979 অৰ্থাৎ 1979ৰ পৰা আৰম্ভ হোৱা বিদেশী খেদা আন্দোলন আজিলৈকে চলি আহি আছে। কিন্তু তেনে ক্ষেত্ৰত আপোনালোকে অনা অসমীয়া বিহাৰী বেংগলীসকলক লগত লৈ পেলাই ভূমি অধিকাৰ বিচৰা ইয়াৰনো কিবা অৰ্থ আছে নেকি? কাৰ্বি আংলঙৰ মাটিত এতিয়া অনা অসমীয়া বেংগলী বিহাৰী অৰ্থাৎ বহিৰাগতৰ দপদপনি বেছি। সেই উৎপাত কৰাৰ সুবিধা কোনে দিছে? আপোনালোকৰ দৰে অসমীয়া নহয়নে? আৰু এটা কথা বুজক, আমাৰ এই বহু অসমীয়া মানুহক ব্যৱহাৰ কৰি পেলাই মাটি কিনাৰ আৰু বসতি স্থাপন কৰাৰ সুবিধাও লৈছে। আমি দেখিছো শুনিছো আৰু লাজো পাইছো আজি। অন্যহাতে আপোনালোকে জনা উচিত কাৰ্বি আংলং জিলা হৈছে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অৰ্থাৎ 6th শিডিউল এৰিয়া স্পেচিয়েলি ট্ৰাইবেলসকলৰ কাৰণে প্ৰটেক্টেড এখন জিলা। ইয়াত সংবিধানে কৈছে ইয়াতে নন ট্ৰাইবেলে মাটি কিনিবও নোৱাৰে, বেচিবও নোৱাৰে আৰু বেহা বেপাৰ আদিও কৰিব নোৱাৰে। এতিয়া আপোনালোকে ভাৰতীয় নাগৰিক হিচাপে 6th শিডিউল বিৰোধী কৰা অৰ্থাৎ সংবিধান বিৰোধী কৰা কথা কোৱা কিমান সমৰ্থনযোগ্য? কিন্তু আৰু এটা কথা, কাৰ্বি আংলং অসমৰ অংশ যিহেতু গতিকে কেৱল অসমীয়া খিলঞ্জীয়াসকলে কথাটো উত্থাপন কৰিলেহেঁতেন কথাটোৰ গ্ৰহণযোগ্যতা আৰু বিবেচনা কৰাৰ থলটো আছে, কাৰণ আপোনালোক আমাৰ মৰমৰ অসমীয়া। কিন্তু লজ্জিত কথা, অনা অসমীয়া বিহাৰী বেংগলীহঁতক লৈ পেলাই যিটো কথা তেওঁলোকে ক'লে বা যিটো কাণ্ড তেওঁলোকে কৰিলে সেইটো নিন্দনীয়, কাৰণ বেংগলী বিহাৰী কাৰ্বি আংলঙৰ খিলঞ্জীয়া কেতিয়াও হ'ব নোৱাৰে আৰু সেইটো স্পষ্টকে সংবিধানে ক'লে। আৰু দুখ লগা আৰু দুৰ্ভাগ্য যে আমাৰ থলুৱা অসমীয়া নিজৰ অধিকাৰ নিজৰ ম্যাদী পাতা বিচাৰিবলৈ সহায়ৰ প্ৰয়োজন হ'ল অনা অসমীয়া অৰ্থাৎ বহিৰাজ্যৰ পৰা অহা, বংগৰ পৰা অহা, উত্তৰ প্ৰদেশৰ পৰা, বিহাৰৰ পৰা অহা অনা অসমীয়া মানুহৰ। এনেকেই হ'লে প্ৰকৃততেই অসমীয়া জাতিৰ অস্তিত্ব সংকটত পৰিবলৈ আৰু অসমীয়া ৰহাতলৈ যাবলৈ বেছি সময় নালাগিব। শেষত এষাৰি কওঁ, বিশ্ব বিনন্দীয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া, তুমিতো জানা এটি কথা, আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ'ব বৃদ্ধা। নমস্কাৰ।